হে ভগৱান, ইয়াৰ বাৰু মই কি শুনিছোঁ, কি দেখিছোঁ। মাত্ৰ 1500 টকাতে এইবোৰ কাম কৰাই আছে। ডুমডুমা টেক্সি ষ্টেচনৰ তেনেই কাষতে লাগি থকা বৰষা পাৰ্লাৰত মাত্ৰ 1500 টকাতেই এনেকুৱাবোৰ কাম কৰি আছে। মই আচলতে জনা নাছিলোঁ। আজি আহিছিলোঁ, আহিহে গম পালোঁ যে ইয়াত মাত্ৰ 1500 টকাতেই এনেকুৱা ধৰণৰ কিছুমান কাম কৰাই আছে। কিন্তু এনেকুৱা কাম কৰাই আছে আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? তেনেহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আটাইখিনি গম পাব। মুঠতে আটাইকেইটা সুবিধা লৈহে যাম আৰু। কি হ'ল মানে আগৰ যিটো মূল্যত মই যিটো কাম কৰোঁ, আজি সেইটো মূল্যত 3টা পাইছোঁ। একদম অফাৰ বুলি ক'লে মানে অফাৰ বুলি আৰু কিবা বাম্পাৰ অফাৰ আৰু। যদিহে আপোনালোকে সেই অফাৰখিনি ল'ব বিচাৰে তেনেহ'লে এইটো মাহৰ পৰা আপোনালোক অক্টোবৰ মাহলৈকে যিহেতু অফাৰটো চলি আছে, আগষ্ট ছেপ্টেম্বৰলৈকে ন? ছেপ্টেম্বৰ মাহলৈকে, আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে। আৰু আগষ্ট মাহতে যদিহে আপোনালোকে এই অফাৰটো গ্ৰহণ কৰে, দ্বিতীয় মাহতো পাবলৈ যিহেতু সক্ষম হ'ব। মই যিহেতু খুব লৰালৰি কৰিলোঁ, গম পালোঁ যিহেতু 2টা অফাৰ পাম, সেইকাৰণে মানে মই অফাৰকেইটা যাতে মোৰ কেঞ্চেল নহয়, সেইকাৰণে আজি আগতীয়াকৈ আহিলোঁ। আৰু যিটো মূল্যত মই এটা কৰোঁ, সেইটো মই 3টা মূল্যত কৰিছোঁ। বাহনে ন কৈ দিয়ক, সঁচাকৈ বুলি ভাবিব। এতিয়া মানে কি হৈছে, এতিয়া তোমাক এতিয়া আমাৰ যোনটো অফাৰ আছে তাত 3টা কম্বো পেক বনাই দিছোঁ। আৰু এই কম্বো পেকটো চুজ কৰিব পাৰি নিজে। এতিয়া ধৰা তুমি চুলিৰ কৰিছা, ফেচিয়েল কৰিলা আৰু তুমি পেডিকিউৰ, 3টা আছে। কোনোবাই যদি কিবা এটা নকৰি বেলেগো কিবা কৰিব বিচাৰি সেইটোও কৰিব পাৰি। আৰু তোমাক যোনটো মই ফেচিয়েল দিছোঁ, এইটো কেনপেকিৰ ডিটেন ফেচিয়েল এটা দিছোঁ, য'ত 4 ষ্টেপ আছে। আৰু এইটোৱে তোমাক এক্সফলিয়েশ্যন কৰিব, তাৰপিছত তোমাৰ স্কিনটো যিখিনি মানে টেন কৰিছে সেইখিনি নিউট্ৰেলাইজ কৰিব আৰু ডিটক্সিফিকেশ্যন কৰিব। যিখিনি প্ৰব্লেম দেখিছোঁ মই সেইটো চাই পিনেহে কৈছোঁ মানে এইটো কৰা বুলি। যিহেতু এতিয়া চবেই খেতিৰ পৰা আহিছে, তুমিও কৈছিলা, মই দেখিলোঁ পথাৰত। সেইটো কাৰণে তাইক এইটো কেনপেকিৰ মানে মই ডিটেন ফেচিয়েলটো কৰিব দিলোঁ। তাই নিজে ক'ব এতিয়া কেনেকুৱা পাইছে ৰিজাল্টটো। তাৰপিছত আৰু এটা কৰিব আছে, বাকী আছে। যিহেতু আমাৰ দুৰ্গা পূজা আহিয়ে আছে, আমিতো অকণমান ধুনীয়া হ'বই লাগিব। সেইকাৰণে অফাৰকেইটাও যিহেতু চলি আছে, দেৰি কি হয়, আপোনালোকৰ সুবিধা হোৱাকৈ মই কণ্টেক্ট নম্বৰ বা ভাগৰ কণ্টেক্ট নম্বৰ কি মানে এতিয়া যদি কোনোবাই ট্ৰিটমেণ্ট কৰে, সেই ট্ৰিটমেণ্টটো এতিয়া অফাৰত পাব, প্লাছ ছেপ্টেম্বৰটো পাব। আচ্ছা, তাৰমানে কি হয়, 3টা চিটিং বা 4টা চিটিং ল'বলগীয়া হয় ট্ৰিটমেণ্টটো। তো 2টা চিটিঙত তেওঁলোকে অফাৰ প্ৰাইচতে পাব। আৰু 2টা যদি কৰে বা এটা কৰে, সেইটোহে আমাৰ কিবা চলি আছে নেকি? চুলি ষ্টেটত তোমাৰ 25 ষ্টাৰ্টিং হৈ আছে। আৰু মিডিল লেংথলৈকে, যদি খুব বেছি লেংথ হয় তেতিয়াহে কিবা এটা চাম। আৰু আদাৰৱাইজ হ'লে তোমাৰ 2500 একদম মিডিল মানে মিডিয়ামলৈকে, আৰু 35 সেই দুটাই। আৰু বেলেগ শুনিছেনে? দেৰি নকৰিব। মই যেনিবা মিছা কথা কওঁ, কিন্তু বাৰটো মিছা কথা নকয়। আপোনালোকে আহিলে গম পাব একদম, আৰু আহিলে ভাল হ'ব। আহিলে মানে ভালকৈ বুজি পাব যে, আৰু কণ্টেক্ট কৰাতকৈ আপোনালোকে নিজে প্ৰথমতে এবাৰ আহিব বা লগত কথা পাতিব। আপোনালোকে আহিলেই গম পাব যে কিমান কম মূল্যত কিমানখিনি কাম কৰি থকা হৈছে। আৰু যোনটো তোমাক স্পা দিছোঁ, সেইটো ডিষ্টক স্পা, তুমি আগতে এবাৰ কৰিছা। যিহেতু তাইৰ হেয়াৰ ফল প্ৰব্লেম আছিলে, তো সেইখিনি তাই খুব ভাল পাইছে। তো সেইটো কাৰণে আজিও তাইক মই অফাৰত সেইটোৱে দিছোঁ। মই নিজেই বিচাৰিছোঁ এইটো আজি, নিজে কোৱাৰ কাৰণে। মোৰ চুলিখিনি মানে মই আগতে এবাৰ মই বাই ইয়াত আহিছিলোঁ, আপোনালোকে দেখা পাইছে চাগে। মই প্ৰায় কৰি থাকোঁ বাৰু। আৰু সেই চুলিখিনি তেতিয়াৰ পৰা মোৰ নহৰা হ'ল, মানে এনেকৈ চুবও নোৱাৰোঁ, জানে এতিয়া এনেকৈ পানী দালি আহে। একদম গুচাই সেই প্ৰব্লেমটো একেবাৰে নাইকিয়া হৈ গ'ল। এইটো ডিটক্স স্পা কৰা হয়, তেতিয়া মানে তোমাৰ চুলিখিনি ডেমেজ যি হৈছে, যি প্ৰব্লেম সেইখিনি মানে চফা কৰাও হয়। আৰু কৰিব লাগে মাজে মাজে ট্ৰিটমেণ্ট ল'ব লাগে। এটা স্পা কৰিলেও নহয়, সেইটোৱে আচলতে আমি জীয়াই থাকিবলৈ খাদ্য গ্ৰহণ কৰোঁৱেই। খাদ্যটোৰ ওপৰতে অকল নিৰ্ভৰ নকৰি, যদিহে ঘাঁহ টুকুৰা হয়, আমি খাদ্য খাই থাকিলেও আমাৰ ঘাঁহ টুকুৰা ভাল হৈ নাযায়, হয় নাই? ইয়াৰো চুলিৰ কাৰণেও কিছুমান বস্তুৰ প্ৰয়োজন আছে। স্কেল্পটো চফা কৰিবলগীয়া হয়, হেয়াৰখিনি চফা কৰিবলগীয়া হয়। এনেই কেতিয়াবা তুমি নৰ্মেল স্পা এটা কৰিছা, একো নাই। কিন্তু কেতিয়াবা মাজে মাজে মানে তুমি ট্ৰিটমেণ্ট ল'ব লাগে। যিকোনো বস্তুত আজিকালি ইমান সমস্যা, চুলি পকা, চুলি ভৰা, হয়নে? ইমান কম বয়সতে কিয় হৈছে? আচলতে আমি আগতে খাদ্যবোৰ ভাল আছিলে, এতিয়া নহয়। খাদ্যৰ ওপৰতে মানে নিৰ্ভৰ কৰি বহি থাকিলে আমি নহ'ব, হয় নাই? সেইকাৰণে মই আগতে নলৈছিলোঁ। কিন্তু আজিকালি দেখিলোঁ মোৰ বয়সৰ সমবয়সীয়া দেই, তেওঁলোকৰ চুলি তুলি পকি মেলি মানে এইবোৰ কিবা কিবি হৈ বয়সৰ মানে কিবা চাপ পৰিছেগৈ। আৰু সেইকাৰণে মই ভাবিছোঁ আজি কিছুদিনৰ পৰা মই বাৰ সৈতে যোগাযোগ কৰি আছোঁ। আৰু যিটো মই ফল পাইছোঁ, সেইকাৰণে কৈছোঁ আপোনালোকেও দেৰি নকৰিব। যিহেতু 2 মাহ আপোনালোকে খুব ধুনীয়া সুবিধা পাব, লৰালৰি কৰক।